হাই ভিডিঅ'টো ৰাস্তাৰ পৰা ষ্টাৰ্ট দিছোঁ কাৰণ ইমান ধুনীয়া ভিউ মানে মোবাইল ওলোৱাই নাছিলোঁ তো এইখিনিত মানে ইমান এটা ধুনীয়া ভিউ পালোঁ মানে এইখিনি মানে যাবই আছে আৰু যাবই আছে মানে আমি গৈ আছোঁ লাইট লৈ অনলি ক্লাউড এনেকুৱা লাগিছে যে মেঘৰ ওপৰেৰে গৈ আছে না Yes. সেইকাৰণে মেঘালয় মেঘৰ আলয় ভাল একদম লাগিছে এতিয়া গৈ থাকোঁ আপোনালোকক দেখাই আছোঁ মানে কিমান ধুনীয়া ধুনীয়া ভিউ পাম আপোনালোকক দেখাইছোঁ ব'লক চাওক আপোনালোকে ধুনীয়া Oh my God, কি পাৱা ভগৱান আমি Thank you for this nature ভগৱান লোকেল ইয়াত কিছু নোলায় নোলাই আৰু মোৰতো হাত ভৰি ফ্ৰিজ হৈ গৈছে আহি পালোঁ আমি ইয়াত আমি পাৰ্কিং কৰিম ইয়াত আছে লাইট লুম আহি পালোঁ আমি আৰু ইয়াতে বাইক পাৰ্কিং কৰিলোঁ এবাৰ ভিউ দেখাই দি আছোঁ কেনেকুৱা ভিউ চাৰিওফালে চাওক না অ' মাই গড মেঘেই মেঘ একো দেখা নাযায় মেঘেই মেঘ আহিলোঁ পূৰা একদম গৰমৰ পৰা একদম ইয়াতে আহি পালোঁ চাওক অ' মাই গড কি ধুনীয়া একো দেখা নাযায় সিপিনে আমি ইয়াতে টিকেটটো কাটি ল'লোঁ পাৰ্কিঙৰ 40 ৰুপিজকৈ যাওঁ এতিয়া ভিতৰলৈকে বলক লাইট লুমৰ একদম মহল এইটো কি ধুনীয়া মহল চাওক না ক্লাউড ইমান হৈছে দিশহৰা হৈ গ'লো আকৌ অঁ বুজি মানে ভিউ কোনদি এইটো একোৱে দেখা নাযায় এইটোখন বাইক আহি আছে দেখাই ইমান ঠাণ্ডা চাহ নাখালে হ'ব চাহ নাখালে নোৱাৰি আৰু অলপ ক্লাউডবোৰ গুচি যায় আৰু আহে আৰু গুচি যায় আৰু আহে এই যে ক্লাউড চাওক না ইমান ক্লাউড মানে ফগ আৰু চাহ খোৱাৰ পিছত মেগীও খাব লাগিব ইয়াতে মেগী নাখালে ক'ত খাম গলি ফগি একদম একো দেখা নাযায় ৰে হাই বোলো হাই বোলো চাহ আৰু মেগী কি লাগে আৰু পাহাৰত কিন্তু আগতে ভিউটো ক'ব পাৰিলে হয় কিন্তু এতিয়া ফগি হৈ আছে ভিউটো আজি আমাৰ লগত চাগে এই ভিউটো নাই না কিন্তু এনেকেও ভাল লাগিছে ফগি ভাল লাগিছে নোপোৱাতকৈ যি পাইছে সেইটোৱে বেছি বেষ্ট এইটো এটা ধুনীয়া ভিউ মানে ইয়াতে বহি যে আছোঁ এনেকৈ যে বহি আছোঁ এইটো কেনেকৈ বুজাম মানে কিবা এটা বেলেগ ফিল হৈ আছে না ভাল লাগিছে খোৱা গৰম না য়েছ এনেকুৱা বতৰ আৰু গৰম মেগী গৰম চাহ আৰু আমি দুজন ধুনীয়া ভিউত মেগী আৰু চাহ শেষ হৈ গ'ল আৰু অলপ আৰু দিছোঁ কাৰণ এইটোৱে ডিমাণ্ড কৰে এই ৱেডাৰে ডিমাণ্ড কৰে আৰু এক প্লেট গৰম মেগী দাম অলপ বেছি হয় বাট হ'ব আৰু এইখিনিতো হ'বই আৰু বহুত ওপৰত আছোঁ ৱেডাৰ চাওক না মানে ৱাৰ্ড নাই মোৰ এই ব্লগটোত চাগে আপোনালোকে শুনাব পাব বাৰে ৱেডাৰ চাওক না মানে এনেকুৱা হৈছে আমি কি কৰি আছোঁ এবাৰ ক্লাউড কৰি আছোঁ এবাৰ ফগি কৰি আছোঁ মানে কি যে কৰি আছোঁ মানে এক্সাইটমেণ্ট আৰু ঠাণ্ডা কিন্তু মেগী খাই অলপমান ঠাণ্ডাটো কমিছে ন অলপমান আৰু কৈছোঁ ইপিনে আৰু বনাই আছে ইপিনে মেগী বনাই আছে সেই আণ্টি বনাই আছে মেগীটো হৰ্চ ৰাইডিং কৰা যায় যে ইয়াতে হৰ্চ ৰাইডিং কৰি আছে ৱেডাৰটো ইমান মানে ফগি হৈ গৈছে কি আৰু ক'ম আৰু জানো গুচিলে ধুনীয়া এটা ভিউ আহিব বাট মই এইটোতো ছেটিছফাইড গৈটোও বহুত ভাল লাগিছে মোৰ প্ৰথমবাৰ কিন্তু আই লাভ দিছ এগ্ৰী আমি দুজন মানে য'ত চাহ খাই আছিলোঁ তাৰ পৰা এইখিনি ঠাইত একো দেখা নাপাইছিল এতিয়া আমি ক'ত খাই আছিলোঁ আমি ধৰিব পৰা নাই ন সেই তাত খাই আছিলোঁ আৰু আমি চাগে সেইখিনিত ক'ৰবাত চাহ খাই আছিলোঁ একো দেখা নাযায় তাতে ইমান টাইমৰ পৰা আমি সেই তাতে বহি আছিলোঁ লাইট লুম নেকি লাইটটো হ'ব নোৱাৰে লেইটে হ'ব লাইট লুম নেকি নে কিবা কোনোবা এজনী জানা কমেণ্ট কমেণ্ট কৰি দিব
ইয়াত অহা আমাৰ ভালেখিনি টাইম হ'ল আমি চালোঁ যিখিনি চাব লগা আছিল আৰু যিহেতু কুঁৱলী পৰি আছে নুগুচিবই চাগে বহুত টাইম হ'ল আমাৰ ন আমি যাওঁ এতিয়া আহিম আৰু কেতিয়াবা ইয়াতে থাকি ষ্টে কৰি ইয়াতে ভিউটো চাব ইয়াতেই আহিম আৰু ন নেক্সট কেতিয়াবা আহিলে ইয়াতে হোমষ্টে লৈ সেনেকৈ ধুনীয়াকৈ থাকিম আৰু ভিউটো চাম আজি ইয়াৰ পৰা ওলাওঁ আৰু ইয়াতে চাওঁচোন যদি পাৰোঁ দেখুৱাই আছোঁ এইখিনিৰ পৰা মুঠতে ওলাওঁ এতিয়া তো তাৰ পৰাতো ওলাই আহিলোঁ তাতেতো একদম মানে হা ফগি হৈ আছিল তাৰ কাৰণে একো দেখাই পোৱা নাছিলোঁ তো ৰাস্তাতে আহি থাকোঁতে এইখিনিত এটা ভিউ পালোঁ তো ভাবিলোঁ অলপ ৰখি সেনেকৈ আপোনালোককো দেখা দিওঁ চাওকচোন কি ধুনীয়া মানে ধুনীয়া শব্দটোও মানে কম পৰি যাব য়েছ ইয়াত অহাটো worth it হয়নে য়েছ ধুনীয়া লাগিছে তো এই লাইট লুমৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ কাৰণ এনেও দেৰিও হৈ আছে মানে ইয়াৰ পৰা আমি 30 কিলোমিটাৰমান যাব লাগিব আমাৰ ৰুমলৈকে আৰু মেইন কথাটো হ'ল আমি আৰু দেখুৱালোঁ হয় কিন্তু আমাৰ মোবাইলত চাৰ্জ নাই আমি চাৰ্জাৰটো পাহৰিলোঁ আনিব মানে পাৱাৰ বেংকটোও পাহৰিলোঁ চাৰ্জাৰটোও পাহৰিলোঁ সেইকাৰণে ভাবিছোঁ ইয়াৰ পৰা শেষ কৰি দিওঁ না তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ লাইট লুমৰ ভিডিঅ' আৰু নেক্সট ক'ৰবাত য'ত যাম মানে তাৰে ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই আৰু এটা কথা এই টাউনলৈকে ট্ৰেকিং কৰিছে চাইছে মানুহবিলাক তেওঁলোকে যে কেনেকুৱা ভিউ পাই আছে নহয় ঠিক আছে বাই বাই